আমি দেখিলো হাজৰিকা যে বিশেষকৈ আপোনাৰ জীৱন যাত্ৰাত প্ৰভুৰ লগত যি বিশ্বাসটো নতুন জীৱন যিচুত অহাৰ পিছত বহুতবাৰ আপোনাৰ উত্থান পতন হৈছে, অস্থিৰতা হৈছে, কিন্তু প্ৰভুৰ বাক্যই প্ৰাৰ্থনাই আপোনাক আকৌ এবাৰ নতুন ৰূপ দিলে, নতুন জীৱন দিলে। তো প্ৰভু যীশুৱে যে সত্য ঈশ্বৰ হয় আৰু যীশুত যে অনন্ত জীৱন আছে, আপুনি বিশ্বাস কৰেনে? Yes, definitely. যিশুতে অনন্ত জীৱন আছে, মানে প্ৰভু যীশু খ্ৰীষ্টতে অনন্ত জীৱন আছে। মই জীৱনত ধৰি লওক যিখিনি বস্তু চালোঁ, মই যিখিনি পঢ়িলোঁ, মানে ধৰি লওক মই অলপ কম্পিটিটিভ ষ্টাডি কৰি ভাল পাওঁ, মানে কম্পেয়াৰ কৰি চাই ভাল পাওঁ বস্তুবিলাক। তো এই বিষয়টো এটা জীৱনৰ এটা মানে যিহেতু গুৰুত্বপূৰ্ণ বিষয়, সৰ্বৰ কাৰণে নহয়, পৃথিৱীৰ সকলো মানুহৰ কাৰণে জনতাৰ দৰকাৰ মানে দৰকাৰ আছে। তেওঁ পিতৃ কোন হয়, প্ৰকৃত পিতৃ কোন হয়, প্ৰকৃত সৃষ্টিকৰ্তা ঈশ্বৰ কোন হয়, গোটেই ইউনিভাৰ্ছখন, গোটেই পৃথিৱী, গোটেই ইউনিভাৰ্ছখন কোনজন ঈশ্বৰে সৃষ্টি কৰিছে, সেইটো জনাৰ দৰকাৰ আচলতে প্ৰয়োজন আছে। আৰু প্ৰকৃত পিতৃ কোন, মই আজি মানুহ হিচাপে সৃষ্টি কৰিছোঁ, মই আজি এজন, হয় নাই? চ' মোক এই সৃষ্টি কোনে কৰিলে, তাইক জনা দৰকাৰ আচলতে। তো সেইকাৰণে মই জানিবৰ কাৰণে মই সৰুৰ পৰা মই দেউতাক এটা কুৱেশ্যন কৰোঁ, মই যে এটা কুৱেশ্যন কৰোঁ, দেউতা ঈশ্বৰ কোন হয়? মনলৈ আহে, দেউতাই এনচাৰ দিয়ে, কিন্তু মই সেই এনচাৰটো ছেটিছফাইড নহওঁ। আজি ধৰি লওক এজন হিন্দু মানুহ এজনে হিন্দু কেতিয়া হয়, ইয়াত কৈ দিয়া হয় কাৰণে হিন্দু হয় ন, বা এজন মুছলিম মানুহ এজনে তাক সি মুছলিম ঘৰত জন্ম হৈছে কাৰণে তাক মুছলিম বুলি দেখাই দিয়া কাৰণে মুছলিম হয়, বা এজন খ্ৰীষ্টান মানুহ এজনে খ্ৰীষ্টান ঘৰত জন্ম হৈছে বুলি খ্ৰীষ্টান দেখাই দিয়া যায়, দেখাই দিলে খ্ৰীষ্টান হয় ন, শিকাই দিয়া যায় কাৰণে শিকে, সি গম পাই যে মই এইটো ধৰ্ম হয় বুলি, এনেকুৱাই হয়। কিন্তু মই আজি এটা ঘৰত জন্ম হৈছোঁ, জন্ম হৈ পিনে মই আজি এটা হিন্দু ঘৰত জন্ম হৈছোঁ, আজি মই ডাইৰেক্টলি মোক ইম্প'জ কৰি দিলে মই নহ'ব, মই জনা মই নিজে পাৰ্চনেলি চোৱা দৰকাৰ হয়। আপোনাকতো কোনো বাই ফ'ৰ্চ বা জবৰদস্তি কৰা নাছিল যে যীচুক গ্ৰহণ কৰিবই লাগিব বা খ্ৰীষ্টান ধৰ্ম লোৱা বুলি, এনেকৈ প্ৰলোভনমূলক কথা ক'ৰবাত পাইছে নেকি? কোনো কোৱা নাই, মোক কোনো আজিলৈকে হেৰি কোৱা নাই, মোক ব্ৰেইন ৱাছো কোনো কৰা নাই, আৰু কোনো হেৰি কৰা নাই। বহুতে এনেকৈ কয় যে টকাৰ সুবিধা দিয়ে বা চাকৰিৰ সুবিধা দিয়ে, কৰ্মৰ সুবিধা দিয়ে, সেনেকুৱা আপুনি পাইছে নেকি? এইবোৰ একদম মিছা কথা, এটা মিছা ফল্ছ এলিগেশ্যন। এইটো এটা মানে মই কি ক'ম এতিয়া, ছয়তানে বুলি ক'ব লাগিব। মই এখন যিটো জগতখন ছয়তানৰ আণ্ডাৰত আছে, ছয়তানৰ এটা টেকনিক্স হয় মানুহকে যীশু খ্ৰীষ্টক বদনাম কৰিবৰ কাৰণে, বাকী একো নহয়। কিন্তু সঁচা কথা ক'বলৈ গ'লে মই যিটো এটা কৈ আছিলোঁ যে এটা জনা দৰকাৰ, প্ৰত্যেকটো মানুহে এটা যে নৰ্মেল হিউমেন বিং হিচাপে হৈ পিনে, কোনো জাতি নাই ধৰ্ম নাই বুলি ভাবে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো নাই, কিন্তু প্ৰকৃত ঈশ্বৰ কোন জানিব যদি চেষ্টা কৰে নহয়, জনাৰ দৰকাৰ হয় আচলতে, পৰিচয়তা আছে। মোৰ প্ৰকৃত পিতৃ কোন, মোক সৃষ্টিকৰ্তা পিতৃজন কোন হয়, জনাৰ দৰকাৰ হয়। মোক কোনেই পৃথিৱীলৈ লৈ মোৰ আত্মাটো দেউতাজন কোন হয়, কোন হয় জনাৰ দৰকাৰ হয় আচলতে। আৰু মোৰ সেই বিচাৰি আছিলোঁ মই জনাটো কোন হয় তেখেত, সেইটোৰ প্ৰতি আপোনাৰ ভোক আছিলে, সৰুৰ পৰাই আছিলে, অনুসন্ধানমূলক আছিলে, সৰুৰ পৰাই আছিলে বস্তুটো, কোন হয় একচুৱেলি মোক, কোন হয় জানিব খুব ইচ্ছা আছিলে মানে। তেতিয়া মই বৰ শাস্ত্ৰ চাইছোঁ, মই গীতাও চালোঁ কিবা কিবি, তাৰ গীতাৰ শাস্ত্ৰখনত পঢ়িলোঁ, তাৰপিছত মই লগত পুৰাণখনি এনেকৈ চালোঁ, অসমীয়া পুৰাণখন দেই, বহুকেইখনটো বুজি নাপাওঁ বাৰু, অসমীয়া পুৰাণখনো চালোঁ, তাৰপিছত অলপ বেদৰ সেই বস্তু চালোঁ, তাৰপিছত এনেকৈ বোলে কম্পেৰিটিভ ষ্টাডি কৰিলোঁ, ষ্টাডি কৰি গম পালোঁ যে মই পাৰ্চনেলি গম পালোঁ যে ব্যক্তিগতভাৱে মই গম পালোঁ যে অনন্ত জীৱন কেৱল প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰতে আছে। মই এইটো যদি কয় কোনোবাই গেৰাণ্টি দিব নহয়, মই গেৰাণ্টি দিব পাৰোঁ, য়েছ, অনন্ত জীৱন প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰতে আছে আৰু কাৰো ওচৰত নাই। আৰু অনন্ত জীৱনৰ কথাটো বুজি পাইছে, স্বৰ্গৰ পথৰ কথাখিনি আপুনি বুজি পাই উঠিছে। হয়, তাৰমানে অনন্ত জীৱন এইটো হয়, তাৰমানে এটা ঈশ্বৰৰ লগত শেষ নোহোৱা জীৱন। তাৰমানে আমি ধৰক আমি কোনোকে নাভাবোঁ এতিয়া মৰাৰ পিছত কি হ'ব, ঠিকেই, কিন্তু ইয়াৰ পিছত আমাৰ এটা জাজমেণ্ট ডে হ'ব, আৰু সেই জাজমেণ্ট ডেত আমি প্ৰত্যেকটো মানুহে থিয় হ'ব লাগিব, whether is Hindu, whether is Christian, whether is Muslim, whether he is
জিউছ শিখ whoever থিয় হ'ব লাগিব সেইদিনাখন আৰু এইটো সকলো লোকে বিশ্বাস কৰে ঈশ্বৰৰ আগত থিয় হ'ব লাগিব আৰু সকলোকে এপ্লিকেবল এইটো তো সেই জাজমেণ্ট ডে বা জাজমেণ্ট ডেটোৰ পৰা বাচিবৰ কাৰণে উপায় এজনেই আছে এজন হ'ল কাৰণ সেই জাজমেণ্ট ডেটোত থিয় হৈ যায় পাপমুক্ত হৈ যাব লাগিব হয় নাই ঠিক পাপ থাকিব লাগিব আমাৰ আৰু পাপমুক্ত হ'ম কেনেকৈ পাপমুক্ত হ'ব পৰা উপায় এটাই আছে প্ৰভু যীশুখ্ৰীষ্ট কাৰণ কিয় এই জগতলৈ প্ৰভু যীশুখ্ৰীষ্টহে আহিলে যোনে আমাৰ কাৰণে ক্ৰছত মৰিলে আমাৰ কাৰণে ক্ৰুচবিদ্ধ হ'ল আমাৰ কাৰণে মৰিলে তেজ বোৱালে আমাৰ কাৰণে বলি হ'ল বুলি ক'ব লাগিব ঠিক আমাৰ কাৰণে বলি হ'ল হা এই মোৰ হাত দুখনে পাপ কৰিছিলে তেওঁ হাতত গজাল ল'লে মোৰ ভৰি দুটা পাপলৈ গৈছিলে সেই ভৰিত গজাল ল'লে মোৰ শৰীৰটোৱে পাপলৈ গৈছিলে এতিয়া পিঠিত চাবুকৰ গোটেই গাত চাবুকৰ সাজ ল'লে তেওঁক মাৰি মাৰি বাকী চাল উলিয়াই দিছিলে আৰু মোৰ মাইণ্ডটোৱে মোৰ মগজুটোৱে বেয়া 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 লেতেৰা থিংকিং কৰিছিলে হিংসা কৰিছিলে থিংকিং কৰিছিলে ন সেইবিলাক বস্তুৰ কাৰণে কি তেওঁ কাঁইটৰ কৃতি ল'লে এইটো মোৰ কাৰণে কেৱল মোৰ হেৰি কাৰণে ন আৰু তেওঁ লোৱাৰ কাৰণে কি হ'ল আজি তেওঁ বিশ্বাস কৰাৰ লগে তেওঁ এই পাপটো যে মোৰ কাৰণে ল'লে ন তেওঁ বিশ্বাস কৰাৰ লগে লগে তেওঁ কি কৰিলে তেওঁৰ ধাৰ্মিকতা মোক দিলে আৰু মোৰ পাপবিলাক তেওঁ লৈ ল'লে ইটছ লাইক ইণ্টাৰচেঞ্জিং হৈ গ'ল ন আৰু আজিলৈকে কোনো আমাৰ কাৰণে মৰা নাই কেৱল প্ৰভু যীশুখ্ৰীষ্টই মৰিছে আৰু তাত চবেই হাৰি যায় সকলো শাস্ত্ৰ পঢ়ি চাইছিল কিন্তু আপুনি পবিত্ৰ বাইবেলখনত সেইখিনি বিষয় অলপ ব্যতিক্ৰমী পালে আৰু এটা কথা কি চবেই এইটোহে কৈছে এইটো কৰা সেইটো কৰা এইটো কৰা এইটো কৰা এইটো কৰা কৰাহে কৈছে আৰু তাৰ কাৰণে শুদ্ধ মাৰ্গটো বা চিধা মাৰ্গ দেখাব পৰা নাই প্ৰভু যীশুখ্ৰীষ্টই কৈ আছে যে বাট সত্য মই হয় মোক বিশ্বাস কৰা মোক বিশ্বাস কৰি পেলাই অনন্ত জীৱনটো লোৱা তো কোনটো ইজি হয় ঠিক যোনটো চিধা পথ ইজি পথ সেইটো লগ নহয় যোনটো অনুগ্ৰহ দি আছে আৰু মই যদি সদায় কম্পেয়াৰ কৰিছোঁ বেলেগবিলাকৰ লগত প্ৰভু যীশুখ্ৰীষ্ট এতিয়া কম্পেয়াৰ কৰি প্ৰভু যীশুখ্ৰীষ্টৰ মানুহে মৰিছে আৰু মৰি পিনে আজিলৈকে কোনো জি উঠা নাই কিন্তু তেওঁই জি উঠি দেখাইছে আৰু হিষ্ট্ৰিকেল এভিডেঞ্চ আছে তাৰ প্ৰভু যীশুখ্ৰীষ্ট মৰি পিনে ক্ৰছত মৰিছে তাৰ হিষ্ট্ৰিকেল এভিডেঞ্চ আছে আৰু মৰি পিনে জি উঠিছে তাৰ হিষ্ট্ৰিকেল এভিডেঞ্চ আছে চ' এইখিনি ক্ষেত্ৰত প্ৰভু যীশুখ্ৰীষ্টত এইখিনি সত্য ঈশ্বৰ তেওঁৱেই হয় তেওঁৱে সত্য হয় আৰু তেওঁৱে সত্য পিতৃ হয় মই যিখিনি গম পালোঁ হয় আৰু তেওঁ প্ৰাৰ্থনা উত্তৰ দিওঁতা ঈশ্বৰ হা আজিতো বহুত হৈ আছে ন বহুত মানুহে বেমাৰৰ পৰা এতিয়াও কেঞ্চাৰ হিলিং হৈ আছে কেঞ্চাৰ হিলিং হৈ আছে এইজ পেচেণ্ট ভাল হৈছে সেইটোতো সম্ভৱ বস্তু চাইন্সে সেইটোত উত্তৰ দিছে ন আৰু এতিয়াও মৰা মানুহ জীয়াই আছে অসম্ভৱটো সম্ভৱ হৈ আছে আজি মই এজন এডভকেট হয় মই লজিকেলি বস্তু ভাবোঁ আৰু লজিকেলি মই কাৰেক্ট পাইছোঁ প্ৰভু যীশুখ্ৰীষ্ট ঠিক এতিয়া মই বহুতক কওঁ কিন্তু কোনোবাই চকুমুটি জানি বুজি চকুমুটি বিচাৰে সেইটো উপায় নাই আৰু কিন্তু আমাৰ দায়িত্বটো হ'ল সত্যলৈ দেখুওৱা ঠিক চ' সেইটোৱে যাওক মই এটা গম পালোঁ যে প্ৰভু যীশুখ্ৰীষ্টতে কেৱল প্ৰভু যীশুখ্ৰীষ্টতে অনন্ত জীৱন আছে ঠিক আৰু যেতিয়া আপুনি সম্পূৰ্ণৰূপে প্ৰভু যীশুত আহিল বা প্ৰভু যীশুৰ সৈতে যেতিয়া ব্যক্তিগত জীৱনটো সমৰ্পিত কৰি দিলে তেতিয়া আপোনাৰ পৰিয়াল মাতৃয়ে বা ভণ্টীয়ে তেওঁলোক কেতিয়া যীশুলৈ কাষ চাপি আহিছিল তাৰপিছত মই গ্ৰহণ কৰাৰ পিছত যেতিয়া প্ৰভু ধৰি লওক 2008 মানত মোৰ ভণ্টীয়ে গ্ৰহণ কৰিছে গ্ৰহণ কৰাৰ পিছত যেতিয়া আছে গৈ আছে মায়ে এক্টিভিটি কৰি আছে তাৰপিছত আৰু তাৰপিছত 2017 চনৰ ডিচেম্বৰত মোৰ বিয়া হয় ৱাইফক মই তেওঁ বিশ্বাসকাৰী নাছিলে যীশুত জনা নাছিলে মই তেওঁক তেখেতে আপোনাক বিবাহতে অপ'জ কৰা নাছিলে মানে তেওঁক মই আমাৰ মেৰেজটো লাভ মেৰেজ নহয় দেই আমাৰ মেৰেজটো এৰেঞ্জ মেৰেজ হয় তেতিয়া তেওঁক মই লগ পোৱাৰ দিনাখনে তেওঁক কৈছোঁ তেওঁক মই ক'লোঁ যে মই প্ৰভু যীশুক বিশ্বাস কৰোঁ তুমি তাক মই ৰিজেক্ট কৰিব পাৰোঁ তাই স্পষ্টকৈ কৈছোঁ খোলাকে কৈছে কৰিব পাৰোঁ তেওঁ ক'লে নাই তেওঁকে লগ পাই ভাল পালে নেকি মোক মিলাব মানে অলপ ইজি পালে মানে ভাল পালে কিবা কমফৰ্টেবল পালে মোক তেওঁ ৰাজি হ'ল তেওঁ মোক মই তেওঁৰ পৰিয়ালে অপ'জ কৰা নাছিল তেওঁৰ পৰিয়ালে তেওঁ বুজালে তেওঁ মানে এটা কোৱালিটি আছে বুজাব পাৰে মানুহ
ধুনীয়াকৈ তেওঁ বুজাইছে ধুনীয়াকৈ আমাৰ বিয়াখন হৈ যায় বিয়াখন হৈ যাওঁতে তেতিয়া এতিয়া আমি তেওঁক মই কেতিয়াও ফ'ৰ্চ কৰা নাই কেতিয়াও মই তেখেতক হেৰি কৰা নাই মই তেখেতক এনেকৈ কৈছোঁ যে তুমি নিজেই টেষ্ট কৰিছোঁ যেনেকৈ মই টেষ্ট কৰি চাই গম পাইছোঁ ন হয় কিন্তু আপুনি কেতিয়াও তেখেতক বিয়া হোৱাৰ পিছত কেতিয়াও জবৰদস্তি কৰা নাছিল যে তুমি যিটো গ্ৰহণ কৰিবই লাগিব যিটো মতে চলিবই লাগিব যিটো মই বিশ্বাস কৰোঁ সেইটো কেতিয়াও আপুনি দিয়া নাছিল কেতিয়াও দিয়া নাই মই কেতিয়াও থবিব যোৱা নাই মই কেতিয়াও ফ'ৰ্চ কৰা নাই মই তেখেতক এটা কথাই কৈছোঁ তুমি নিজে টেষ্ট কৰি চোৱা মই নিজে টেষ্ট কৰি চাইছোঁ কাৰণ মোক কোনো থপা নাই মোক কোনো হেৰি কৰোৱা নাই মোক কোনো মানে ফ'ৰ্চ কৰা নাই ন মোক কিয় ফ'ৰ্চ কৰিম বেলেগক হয় নাই আৰু এটা কথা মই বিশ্বাস কৰোঁ যিটো প্ৰেমৰ দ্বাৰা হয় নহয় সেইটো অনন্তকাল থাকে প্ৰেমটো বুজিব লাগিব ন তেওঁ সেই প্ৰভুৰ প্ৰেমটো নিজে বুজি পাব নিজে বিশ্বাস কৰিবি তেওঁক মই ক'লোঁ যেতিয়া তুমি নিজে চোৱা মই একো নকওঁ নিজে টেষ্ট কৰিছোঁ সেই গম পাব নিজে টেষ্ট কৰি চালে নিজে ফোন পালে নিজে গ্ৰহণ কৰিলে এতিয়া মোৰ ৱাইফ এতিয়া ৱৰ্শ্বিপ লিডাৰ হয় সেইটো বস্তু হয় তো এতিয়া দেখা গ'ল আপোনালোকৰ গোটেই সপৰিয়ালটো আপোনাৰ মিছেছ আপোনাৰ ভাতৃ ভণ্টি সকলো প্ৰভুৰ লগত চলি আছে যীশুৰ সৈতে চলি আছোঁ আমি আৰু সেইখিনি মানে উল্লেখ কৰিব লাগিব মই তেওঁলোকক এছেম্বলিত গ'ল এজি চাৰ্চত যাওঁ বেথেল চাৰ্চত যাওঁ বেথেল এজি চাৰ্চত আমাৰ পাষ্টৰ অৰ্পণ চেত্ৰী হয় আৰু তেওঁ মই জীৱনত বিনা কাৰ্পেণ্টাৰ আণ্টি ভিক্টৰ কাৰ্পেণ্টাৰ আংকল অনামিকা দেৱৰা আণ্টি এই তিনিজন মানুহৰ তেনেকৈ মোৰ জীৱনৰ মহত্ব আছে মোৰ জীৱনত এটা অৰিহণা আছে আৰু মই ঈশ্বৰৰ লগত মোক আগুৱাই লৈ যোৱাত মোৰ ঈশ্বৰৰ জানা হেৰি কৰাত মোৰ ইণ্ট্ৰডিউচ কৰি দিয়াত হেৰি আছে সেনেকৈ মোৰ আমাৰ পাষ্টৰ যোনজন অৰ্পণ চেত্ৰী তেওঁৰ পৰা মই এটা অৰিহণা আছে কি তেওঁ মোক ধৰি লওক এতিয়া এটা কেনেকৈ খ্ৰীষ্টান লিভিং হয় কেনেকৈ যীশুখ্ৰীষ্টত থাকি লিভিং এটা কৰিব পাৰে তেওঁৰ পৰা শিকি আছোঁ আৰু শিকিছোঁ মানে খ্ৰীষ্টৰ জীৱন যাত্ৰাটো কেনেকৈ মানে এটা ভাল খ্ৰীষ্টান লিভিং কৰিব পাৰি কেনেকৈ ঈশ্বৰৰ খ্ৰীষ্টীয় জীৱনটো কেনেকৈ লিভিং কৰিব পাৰি লিভিং কেনেকৈ কৰিব লাগে ভালকৈ ঈশ্বৰৰ ৰিপ্ৰেজেণ্ট কৰি পিনে মই তেওঁৰ পৰা এটা বস্তু ভালকৈ শিকিছোঁ মানে আৰু এতিয়া ইমান ধুনীয়াকৈ শিকাই তেওঁ মানে মই এতিয়া 10টা শিকাব পৰা হৈছোঁ এতিয়া আচ্ছা অ'কে সেইটো খুব ভাল সেইটোৱে আৰু আপুনি যেতিয়া যীশুক জনাৰ পিছত এনে ক্লেশ তাৰণা বা সমস্যা এনেকৈ পাইছিল নেকি কোনোবা ব্যক্তি বা কোনোবা এনেকুৱা কেতিয়াবা চাওক প্ৰথমবাৰটো হ'ল প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰাৰ পিছত মানুহবিলাকৰ যিহেতু অলপমান বা ঠাট্টা নিন্দা এটাতো থাকিবই ন সেইটো এটা মানে এৰিব নোৱাৰা বস্তু চবেই পাইছে এইটো আপুনি হ'লেও পাইছে নিশ্চয় চ' থাকিব সেইটো মই পাইছোঁ কিন্তু মই বৰ বেছিকৈ পোৱা নাই দেই বিশ্বাস কৰা নকওঁ বৰ বেছিকৈ পোৱা নাই এনেকৈ কয় কিন্তু মানুহবিলাকে এটা মানে ঈশ্বৰৰ অনুগ্ৰহ বুলি ক'ব লাগিব মানুহবিলাকে মোক কিয় ভাল পাই যায় জানো মানে মানুহবিলাকে মানে ধৰি লওক কথা পাতিলে কিবা সেইবিলাক মানুহবিলাকে মোক ভাল পাই যায় আৰু মই এনেকুৱা কথাখিনি পেলাব নোৱাৰে মানুহবিলাকে আৰু মানে সেই ঠাট্টা কোনো চান্সে নাপায় মোক মানে আৰু কোনোবাই যদি কৰেও নহয় সি আকৌ মই মিলি যায় মানে এইটো ঈশ্বৰৰ অনুগ্ৰহ বুলি ক'ব লাগিব মই আৰু আপুনি প্ৰভুৰ বাক্যৰ মতে প্ৰেমেৰে উত্তৰ দিয়া সহানুভূতিৰে উত্তৰ দিয়া ভালদৰে কমিউনিকেট কৰে সেইখিনি বস্তু আপুনি ৰাখিছিল সেইটো মানে ঈশ্বৰৰ অনুগ্ৰহ মোৰ কি ক'ম মোৰ বুলি কৈছে যে একো নাই ঈশ্বৰে দিছে এইটো বস্তু আৰু আমাৰ মানুহ উল্লেখ কৰিব পাহৰিলোঁ এজন আমাৰ মোৰ ছিনিয়ৰ আমাৰ যদি এভাৰেণ্ট হয় আমাৰ এজি চাৰ্চৰ মানে দিলীপ চেত্ৰী তেওঁ কিন্তু অৰিহণা আছে মোৰ জীৱনত দেই তেওঁ বহুত বস্তু শিকাইছে লাইফত তেওঁ আৰু আমাৰ এভাৰেণ্ট অৰ্পণ চেত্ৰী এই দুজনৰ অৰিহণা আছে মোৰ জীৱনত মানে এটা মানে কি হয় সিহঁত দুজনৰ পৰা মই মোৰ প্ৰেক্টিকেল লাইফটো কেনেকৈ মই যাব লাগে কেনেকৈ আগবাঢ়িব লাগে এটা বস্তু ভালকৈ শিকিছোঁ মানে আৰু শিকাই দিছে মানে ভালকৈ চ' সেইকাৰণে মই এইবোৰ প্ৰশ্ন কৰোঁ কেনেকৈ হ'ব কেনেকৈ বুজাই দিয়ে বস্তুবিলাক এতিয়া সেই বস্তুবিলাক মই শিকিছোঁ আৰু মই শিকাব পৰা হৈছে সেইকাৰণে তাৰণা বিশেষ পোৱা নাই আৰু সেনেকৈ মানুহখিনিকো আপুনি প্ৰভুৰ কথাৰেহে যীশুৰ কথাৰেহে মানুহক আপুনি সান্তনা দিব চেষ্টা কৰে আৰু মানুহক বুজাব চেষ্টা কৰে হয় আৰু কোনোবা যদি সেইখিনি বাক্য শুনিবও নিবিচাৰে আপুনি কেতিয়াও বেয়া পাই উঠা নাছিল কাৰণ কিয় আপুনি প্ৰভুৰ কথাহে কৈছিল মূল্য কথা কৈছিল প্ৰয়োজনীয় কথা কৈছিল আৰু আপোনাৰ চাকৰি জীৱনখিনি আৰু ফেমিলিৰ ক্ষেত্ৰত পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আৰু আত্মিক জীৱনটো বা আপুনি দেওবাৰে গীৰ্জা প্ৰাৰ্থনা যাব লগা হয় আপুনি ক'লে যে মিছেছে ৱৰ্শ্বিপ কৰে তো এইখিনি সময় আপুনি কেনেকৈ নিজকে বেলেঞ্চ কৰি চলাই ৰাখিছে বেলেঞ্চ মানে ক'বলৈ যাওঁ যদি মানে মোৰ টাইম একদম নাথাকে হয় সময় বহুত ব্যস্ত জীৱন বহুত ব্যস্ত নাথাকে
ৰাতিপুৱা 9:30 মই কোৰ্টলৈ ওলাই যাওঁ যাব লাগে কোৰ্টলৈ ওলাই আহোঁতে চেম্বাৰ টেম্বাৰ কৰি আহি পিনে ধৰি লওক মই ৰাতি প্ৰায় ধৰি লওক কেতিয়াবা সোনকালেও হয় কেতিয়াবা দেৰিও হয় কিন্তু প্ৰায় মোৰ ধৰি লওক এটা সময় টাইম 10টা 10:30 11টা বাজি আহিব তো খাই বৈ আকৌ ভাত খাই শুওঁতে মানে ৰাতি ধৰি লওক 12:30 1টা বাজি চ' এনেকৈ দিনটো পাৰ হয় মানে উইকডেজবিলাক পাৰ হয় আৰু শনিবাৰ দিনাখন প্ৰেক্টিছ থাকে আমাৰ ৱৰ্শ্বিপ প্ৰেক্টিছ থাকে আমাৰ তো তাত আমি মোৰ ৱাইফে মই ৱৰ্শ্বিপ কৰোঁ যিহেতু তো তাত আমি সন্ধিয়া ধৰি লওক 7টা মানৰ পৰা 6টা মানৰ বজাৰ প্ৰেক্টিছ কৰোঁ 9টা বাজি প্ৰেক্টিছ কৰোঁতে তাৰ পিছদিনাখন ছানডে গীৰ্জা থাকে আমাৰ 2টা ছাৰ্ভিচ হয় 2টা ছাৰ্ভিচতে আমি চলাবলগীয়া হয় ৱৰ্শ্বিপ কৰিবলগীয়া হয় তো মানে বুজাবলৈ গ'লে মানে ধৰি লওক মানে এইখিনি সময় বিৰাট বস্তুখিনি দেওবাৰ দিনটো আহিলে আপুনি খুব ভাল পায় একচুৱেলি সঁচা কথা ক'লে সোমবাৰ বা শনিবাৰলৈ সম্পূৰ্ণ কৰ্মলৈ ব্যস্ত থাকে আৰু দেওবাৰ দিনটোত কেতিয়া আহিব যে মই পৰিয়ালৰ সৈতে আৰাধনা কৰিবলৈ যাম হয় আপুনি আৰাধনা কৰি ভাল পায় আৰাধনা কৰি ভাল পাওঁ আৰু প্ৰভুৰ বিষয়ে কৈ ভাল পাওঁ আৰু ক'ৰবাত কাৰোবাক যদি মই কিবা লগ পাওঁ কোনোবা দিনৰ কথা পাতি ধুনীয়াকৈ প্ৰভুৰ কথা মই কৈ ভাল পাওঁ প্ৰভুৰ কথা কৈ মানে অন্তৰত শান্তি পাওঁ প্ৰভুৰ কথা কৈ পিনে মানে এই বিশ্বাস জীৱনত আপুনি ব্যক্তিগত প্ৰাৰ্থনা কৰি পৰিয়ালগত প্ৰাৰ্থনা কৰি বা আনৰ কাৰণে প্ৰাৰ্থনা কৰি আপুনি নিজেই কিবা প্ৰেক্টিকেলি উত্তৰ পাইছে এনেকুৱা এটা ডাঙৰ চিটুৱেশ্যনৰ পৰা আপুনি নিজে ছেভ হৈ আহিছে য়েছ সেইটো ক'ব লাগিব মোৰ বিয়া হোৱাৰ পিছত মানে তাত মই এটা মোৰ ক'ৰ্পৰেটত চাকৰি এটা পাওঁ মই লিগেল এডভাইজাৰ হিচাপে আৰু এতিয়া মই কি হয় তেজপুৰ দিবলগীয়া হয় আপুনি তেজপুৰত থকা বুলি শুনিছোঁ তেজপুৰ যাবলগীয়া হয় তেজপুৰ যাবলগীয়া হওঁতে তেজপুৰত যদি থাকোঁ প্ৰথম বছৰটো এইটো 2019 চনৰ কথা কৈ আছোঁ 2019-20 চনৰ মই প্ৰথম বছৰটো খুব ভাল যায় আৰু তাত যায় তেজপুৰত যায় আৰু ঈশ্বৰৰ অনুগ্ৰহত মই ভাল এচিভাৰ হ'ম আৰু কৰ্পৰেট যিহেতু টাৰ্গেট থাকিব তো মোৰ টাৰ্গেট হিচাপে মই ভাল এচিভাৰ হ'ম তেতিয়া এচিভাৰ হওঁতে কি হয় যেতিয়া মই এচিভাৰ হওঁ তেতিয়া মোৰ মানে কি হয় মোৰ প্ৰমোশ্যন সোনকালে হয় প্ৰমোশ্যন যে সোনকালে হওঁতে এতিয়া কি হয় আগৰ কিছুমান থাকে ন যিবিলাক মানুহে মানে ধৰি লওক অলপমান হিংসা কৰিব ধৰে সিহঁতৰ প্ৰমোশ্যন হোৱা নাই মোৰ সোনকালে দেৰিকৈ আহি পিনে প্ৰমোশ্যন কিয় হ'ল ইয়াৰ কুৱেশ্যন এৰাইজ হৈছে ধৰণে তো সিহঁতি তেতিয়া হিংসা হ'ব ধৰিলে মোক মানে তাতে লবি এটা ষ্টাৰ্ট হ'ল মোৰ এগেইনষ্টে তাৰপিছত মোক কি হয় তেতিয়া মোক সেই সময়তে মোক কি হয় প্ৰমোশ্যন হৈ পিনে মোক এই গোটেই ৰিজন লোৱাৰ আছাম ৰিজনটো মই শ্বিলঙত আপ টু শ্বিলং মানে মোক তাৰ বছ বনাই মানে ৰিজনেল লিগেল হেড বনাই দিয়ে বনাই দিয়াৰ পিছত মই ইয়াত তেতিয়া আহি পিনে গুৱাহাটীত আহি পিনে যেতিয়া মোক গুৱাহাটীলৈ পষ্টিং দিয়ে আকৌ গুৱাহাটীলৈ বেক হৈ আহোঁ 2021 চনত ছেকেণ্ড কৰোণা লকডাউনটোৰ পিছত মানে অহাৰ পিছত তেতিয়া মোক কি কৰে সিহঁতি যিহেতু মই কম দিনতে প্ৰমোশ্যন লৈ গুৱাহাটীলৈ ঘূৰি আহোঁ সিহঁতে হিংসাত মানে কি কৰে মোক মানে হেৰি কৰিবলৈ চেষ্টা কৰে মানে মোক বদনাবলৈ চেষ্টা কৰে মানে আগতে কৰি যোৱা ভুলবিলাক মানে মোক যাচি দিব চেষ্টা কৰি আছিলে এতিয়া সেই সময়ত মোৰ ভয় লাগিছিলে দেই মিছা নকওঁ ভয় লাগিছিলে কি হ'ব কেনেকৈ কি হ'ব তেতিয়া মই একো কৰা নাই মই ভাবিলোঁ যে নাই মোৰ চাহাৰা এটাই আছে মোৰ চাহাৰা প্ৰভু যীশু খ্ৰীষ্ট আৰু মই কি কৰিলোঁ খুব ওলাই গীত পালাখন উলিয়াই পঢ়িম 119 অধ্যায়টো পুৰা পঢ়িছোঁ 119 দীঘল নবোৰ পঢ়িছোঁ পুৰা পঢ়ি বাক্যবিলাক মই ঘৰে প্ৰনাউন্স কৰিব ষ্টাৰ্ট কৰোঁ তাৰ প্ৰাৰ্থনা কৰি থাকোঁ এখন তাত মই কি কৰিলোঁ এটা ডিচিশ্যন ল'লোঁ যে মই ৰিজাইন মাৰি দিম আৰু মই প্ৰেছাৰ থাকিব নোৱাৰিম অলৰেডি কামৰ প্ৰেছাৰ আছে আৰু এক্সট্ৰা এইবিলাক মই বিৰাট অশান্তি পাইছোঁ মানে তেতিয়া মই তেতিয়া ৰিজাইন মাৰি দিলোঁ কিন্তু কি হয় লবি থাকে ন মোৰ এগেইনষ্ট উঠিছিল লবিটো মই প্ৰাৰ্থনা উত্তৰ হিচাপে কি পাওঁ জানানে মই সেই অন্তৰ প্ৰাৰ্থনা যে কৰিছিলোঁ ঈশ্বৰক ন ঈশ্বৰ কি কৰিলে সেই লবিটো নহয় গোটেই মেনেজমেণ্ট চেঞ্জ কৰি দিলে সেই কোম্পানীটো গোটেই মেনেজমেণ্ট চেঞ্জ হৈ গ'ল প্ৰাৰ্থনাৰ কাৰণে লবিটো ভাঙিলেই গোটেই মেনেজমেণ্ট চেঞ্জ আৰু যিবিলাক মানে মেইন মানুহবিলাকে শিকিবলগীয়া আছে ৰিজাইন কৰিবলগীয়া হ'ল মানে এইটো বুজা গৈছে
যে আপোনাৰ প্ৰত্যেকটো মুহূৰ্তৰ কৰ্মজীৱনত বা পাৰিবাৰিক জীৱন ক্ষেত্ৰত যদি প্ৰব্লেম বা সমস্যা পাইছে আপুনি প্ৰভুক প্ৰাৰ্থনাত স্মৰণ কৰি দিছে আৰু তাৰ উত্তৰটো পাইছে, কিন্তু আপুনি তেওঁলোকক প্ৰত্যুত্তৰ দিয়া নাছিল। প্ৰত্যুত্তৰ দিয়া নাই, হয়, প্ৰত্যুত্তৰ দিয়া কেতিয়াও বদলা প্ৰাৰ্থনাই জয় হৈছে, প্ৰাৰ্থনাই জয় মই কেতিয়াও মানে ধৰা কি কয় এইটো বদলা ল'ব বা মানে ল'ব চেষ্টা কেতিয়াও কৰা নাই বা কেতিয়াও হেৰি কৰি মানে তাৰ প্ৰতি মই প্ৰাৰ্থনা কৰি দিওঁ আৰু প্ৰাৰ্থনা কৰি পিনে ঈশ্বৰৰ পৰা চব দিওঁ চাৰেণ্ডাৰ কৰোঁ। সেইটোৱে আমাক পবিত্ৰ শাস্ত্ৰই শিকায় যে প্ৰাৰ্থনাৰে আমি সকলো শুধাই দিব। নতুন যি পডকাষ্ট চেনেল নিউ লাইফ ইনস্পিৰেশ্যন, এই চেনেলৰ জৰিয়তে প্ৰভু যীশুত বিশ্বাস কৰি আমি অনুগ্ৰহৰ পথ, আশাৰ পথ, প্ৰেমৰ পথ, ক্ষমাৰ পথ যে আমি পাইছোঁ, সকলোৰে জীৱনত সাক্ষ্যবিলাক আছে, প্ৰভু যীশুৰ সাক্ষ্যবিলাক আছে আৰু এই সাক্ষ্যবিলাক আমি এই চেনেলৰ জৰিয়তে ফুটাই উঠাব বিচাৰিছোঁ। বহু লোকৰ জীৱনত এই সাক্ষ্যবিলাক যাতে সকলোৱে আশীৰ্বাদ পাব পাৰে, অনুগ্ৰহবিলাক পাব পাৰে, এইটোৱে আমাৰ উদ্দেশ্য। আৰু এই চেনেলৰ জৰিয়তে আমি নাম্বাৰ তলত দি দিম, প্ৰাৰ্থনাৰ সহায় আপোনালোকে ল'বলৈ পাৰে আৰু যোগাযোগ কৰিব পাৰে। ধন্যবাদ, থেংক ইউ।